গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। মই এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আহিছোঁ দোকানলৈ। এইফালে পথাৰতে মাহীয়ে খাগিনে কাটি আছে। মই আগে কলেজা হেনো ক্ৰীম বিস্কুট খায়, সেইকাৰণে তাইলৈ আনিবলৈ। বাকী এইফালে চাওকচোন, ৰাতিপুৱা ইমান ধুনীয়া হৈ আছে পৰিৱেশটো। কলেজাই বোলে খোজ কাঢ়ে, সেইকাৰণে নামি ল'লে পুষ্পা। আৰু এইফালে চাওকচোন, পথাৰকেইখন ইমান ধুনীয়া হৈ আছে, সেউজীয়া। ফুৰিবলৈ আহা বুলি ক'লে খুব ভাল পায় আমাৰ কলেজাই। আৰু এইফালে এখন স্কুল দেখিবলৈ পাইছে আপোনালোকে। এইখনতে আমি সৰুতে পঢ়ি আহিছিলোঁ। আমাৰ গাঁৱতে আছে এখন স্কুল। এতিয়া ফুৰি আহি পালোহি বৰ্তমান দোকানখনত। আমাৰ ঘৰৰ ওচৰৰ দোকানখন বন্ধ আছিলে কাৰণে ইয়ালৈ আহিবলগীয়া হ'ল ইমান দূৰলৈ। কি দেখাই দে, দেখাই দে বিস্কুট। কুহি এইফালে চাওকচোন, ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে ৰাতিপুৱা। আৰু আমি পালোহি ঘৰত। পদূলিমুখৰ ৰাস্তাটো আমাৰ এইদিন বৰষুণ পৰি থকাৰ কাৰণে ৰাস্তাটো অৱস্থা নাইকিয়া হৈ আছে। চব বোকা পানীয়ে ভৰি আছে ৰাস্তাটো। চাওকচোন আমাৰ পদূলিমুখৰ জেগাখিনি কেনেকুৱা হৈছে, গোটেই পানী ভৰিয়ে আছে এতিয়া। ফাইনেলি পালোহি আমি ঘৰত। এতিয়া গেটখন খুলি সোমাই যাওঁ ভিতৰলৈ। গেটখন মাৰি লওঁ, নহ'লে ছাগলীয়ে সোমাই চব ফুল চুল খাই পেলাব। আৰু আজি ভাবিছোঁ পুচকা খাম বুলি, কাৰণ বতৰটো ডাৱৰীয়া হৈ আছে, কিবা এটা খাবলৈ মন গৈছে জ্বলা। সেইকাৰণে ভাবিছোঁ পুচকাকে বনাওঁ। সেইকাৰণে আহি গ'লোঁ পুচকা বনাবৰ কাৰণে। এইফালে পুচকাৰ পুৰিখিনি লৈ ল'লোঁ। তাৰপিছত তেতেলী লওঁ আৰু তাত পুচকা পানীত দিবলৈ কাৰণে যি মছলা লাগে লৈ লৈছোঁ। লৈ পেলাই বনাওঁ ব'লকচোন, আমিনো কেনেকৈ বনাই খাওঁ। এইফালে আমি আগতীয়াকৈ আলু বহাই থৈছিলোঁ, পুচকাৰ আলুখিনি বনাই লওঁ। মছলাটো টেঙা আছে। এইফালে আমাৰ কলেজা টোপনি গ'ল আৰু মোৰ চুলিখিনি ধোৱাৰ কাৰণে মেলি লৈছোঁ দেই, ষ্টাইলত মেলা নাই। এতিয়া পুচকাৰ পানীখিনি দিবলৈ কাৰণে ঠাণ্ডা পানী এবটল লৈ লওঁ। বেছিয়ে ঠাণ্ডা হৈ গ'ল পানীখিনি, পূৰা গোটা হৈ গ'ল। খপখন খুলিবই নোৱাৰা হৈ থাকিলে। চাওকচোন, গুড়াটো গোট খাই থাকিলে, সেইকাৰণে নৰ্মেল পানীকে দিবলগীয়া হ'ল। পাছত যেতিয়া গলিব দি দিম খোৱাৰ আগত। আলুখিনি সিজি থকাৰ ওপৰতে ভাপত অলপ দি চাওঁ বুলি ভাবিছিলোঁ, গলি যাব বুলি, কিন্তু নহ'ল কামটো, নগলিলে। বহুত বেছিকৈ ঠাণ্ডা হৈ গ'ল পানীখিনি। অলপ টাইম থৈ দিব লাগিব, তেতিয়াহে চাগে গলিব। ঢাকনখন খুলিব পাৰিলে, কিন্তু পানীখিনি এতিয়াও গোট খাই আছে। সেইকাৰণে পাছত দিম বুলি থৈ দিলোঁ। আৰু এতিয়া পানীখিনি বনাই ল'লোঁ আমি। ইয়াত পানী পুৰি মছলা দিলোঁ। এতিয়া ইয়াতে জিৰা পাউডাৰ অলপ দি দিম। দিয়াৰ পাছত ভালকৈ সানি ল'ম।
তেতেলীখিনি পানীত গলি যোৱালৈকে। আৰু জলকীয়া পাউডাৰটো পাছত দিম, কাৰণ হাতৰ লগত সানিলে হাত পুৰাবৰ কাৰণে চামুচৰ লগত মিলাই দিম পাছত। এইফালে অলপ গলিছে পানীখিনি, হ'লেও ভালকৈ গলাই নাই, গোটা গোটা হৈ আছে। যিখিনি গলিছে দি দিছোঁ। এইফালে দিলোঁ সোৱাদ অনুসৰি নিমখ। এইফালে দিছোঁ আমি মান ধনিয়া আৰু জলকীয়া কাটি থোৱা। এইফালে পিঁয়াজ দিছোঁ, আধাত থৈ দিম পিটিকা দিবৰ কাৰণে। দিম ৰেড চিলি পাউডাৰ অলপ। আৰু কোনে কোনে এনেকৈ ঘৰত বনাই খাই পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন মোক। আমি এনেকৈয়ে বনাই খাওঁ, আৰু আপোনালোকে কেনেকৈনো বনাই খায় আমাক ক'ব কমেণ্টত। যিহেতু তেতেলী পানীখিনিত ঠাণ্ডা পানী দিব নোৱাৰিলোঁ, সেইকাৰণে ফ্ৰিজতে অকণমান টাইম থৈ দিওঁ ঠাণ্ডা হ'বৰ কাৰণে, তেতিয়া খাই ভাল লাগিব সোৱাদটো। এইফালে আমি থৈ দিলোঁ পানীখিনি অলপ টাইমৰ কাৰণে, তেতিয়ালৈকে আমি পিটিকাখিনি বনাই লওঁ আৰু পুৰিখিনিও অলপ তেলত ভাজি লওঁ। এইফালে দেখিছেনে কলিজাকণ শুয়ে আছে, এতিয়ালৈকে উঠাই নাই। শুই থাকোঁতে যে ইমান মৰম লাগে পোৱালিবিলাকক দেখিব। এইফালে আমি আহি গ'লোঁ, কেৰাহী এখন পাতি দিলোঁ গৰম হ'বৰ কাৰণে, তাত তেল দি দিলোঁ। গৰম হোৱাৰ পাছত এতিয়া তেলখিনি গৰম হ'বলৈ অকণমান টাইম ৰখিব লাগিব। এইফালে তেলখিনি গৰম হয় মানে আমি পিটিকাখিনিকে বনাই লওঁ, সেইকাৰণে উলিয়াই ল'লোঁ আলুখিনি। এইফালে আমাৰ তেল গৰম হৈ গৈছে, আমি পাপৰখিনি দিম ভাজি থাকে। দেখিছেনে পুৰিখিনি ইমান ধুনীয়াকৈ ফুলি উঠিলে তেলত দিয়াৰ লগে লগে। হ'লে দি দিব লাগে বোলে কিমান। এনেকৈ এতিয়া গোটেইখিনি পুৰি ল'ম আমি, যিমানখিনি লাগে আমাক। আমাৰ আলু গুচাই আছে, আমাৰ পুচকাখিনি পুৰা হৈ গ'ল। তথাপিও এতিয়ালৈকে আমাৰ পানীয়ে গলা নাই পুচকা দিবলৈ কাৰণে। তলৰ পানীত গৰম পানীত তিয়াব লাগিব, তেতিয়া গলিব চাগে। এইফালে দেখিব পাইছে আমাৰ আলু গুচোৱা হৈ গ'ল। এইফালে দুটুকুৰ থৈ দিছে মোৰ কাৰণে, কাৰণ মই কেঁচা পিঁয়াজ নাখাওঁ। মোৰ কাৰণে ইয়াত এক্সট্ৰাকৈ পিটিকিব। এইফালে পিঁয়াজখিনি কিমাননো কিনা খাম, আজি ঘৰতে বনাই থৈছোঁ সেইকাৰণে। ফাইনেলি আমাৰ হৈ গ'ল পানীপুৰি। পানীখিনি নগলিলে কাৰণে বটলটোৱে কাটি পেলাই বৰফখিনি উলিয়াবলগীয়া হৈ গ'ল। এইফালে এটা আপোনালোকক বনাই দেখুৱাইছোঁ।
মই বাৰু বনাব জানে হ'লেও বনাই দেখাইছোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে বাই বাই লগ পাম আৰু এটা নেক্সট ভিডিঅ'ত আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই